এবার মই চাদৰ মেখেলা লো हेलो एवरीवन की खबर सकलोरे आशा राखिছোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আজি ব্লগত দেখাবলৈ লৈছোঁ মোৰ ভোগালী বিহুনো কেনেদৰে উদযাপন কৰিবলৈ ৰেডি হৈছোঁ সেইখিনিকে দেখাম বুলি ভাবিছোঁ মই কি বনাইছোঁ কি কৰিছোঁ আৰু এফালে যাব লগা আছে ভোগালী মেলা চাবৰ কাৰণে গতিকে ইয়া অকলমান হাজিছোঁ কাটিছোঁ ভোগালী মেলাও চাওঁ গৈছোঁ লখিমপুৰত আহিছে বুলি কৈছে ভোগালী মেলা কিনো ওলাইছে গতিকে ইয়া চাবলৈ বুলি ওলাইছোঁ আৰু যাবলৈ আৰু এই ভিডিঅ'টো মানে মই একেদিনৰ ভিডিঅ' নহয় কেইবাদিনৰো ভিডিঅ' কাৰণ একেদিনাইতো গোটেইখিনি বনাই শেষ কৰিব নোৱাৰি ৰাতিপুৱা স্কুল থাকে আহি পাই পিনি ৰাতি মই অকণকৈ বনাওঁ গতিকে কেইবাদিনো মোৰ উৰুকাৰ প্ৰস্তুতি কেইবাদিনৰো আৰু সেই গোটেইকেইটা মই ইনক্লুড কৰি পিনে আপোনালোকক এটা ব্লগত আপোনালোকে চাবলৈ পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কাইলৈ হৈছে উৰুকা গতিকে উৰুকাৰ দিনাখনটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে আৰু পৰহিলৈ বিহু সেইকাৰণে উৰুকাৰ দিনা পূৰা হাঁহে মাহে সকলোৱে চাগে ৰেডি হৈছে হয়নে নহয় উৰুকাৰ ভোজ খাবৰ কাৰণে আমিও অলপমান সৰু সুৰাকৈ ৰেডি হৈছোঁ আৰু আজি ৰাতিপুৱা মই ব্ৰেকফাষ্ট খাই স্কুললৈ যাম কাৰণ স্কুলত চলি আছে গুণোৎসৱ আৰু সেইকাৰণে আহি পোৱা মোৰ বহুত বেছি দেৰি হয় ৰাতিপুৱা বহুত সোনকালে যাব লাগে প্ৰায় 7টামান বজাত আৰু আহি পাওঁতে প্ৰায় সন্ধিয়া হয় সেইকাৰণে আৰু মই স্কুলত যিহেতু খুব ধুনীয়াকৈ খুৱায়ে ভাত সেইকাৰণে মই ব্ৰেকফাষ্ট খাই ওলালোঁ আৰু মা যিহেতু আছিলে ছোৱালীক ৰখি আছিলে এইকেইদিন গুণোৎসৱৰ কাৰণে বহুত বেছি মোৰ যিহেতু দেৰি হৈ যায় আহি পাওঁতে সেইকাৰণে ইয়াৰ পিঠাগুড়ি মায়ে খুন্দি ৰাখিছিলে আৰু নাৰিকলো মিক্সিত মাৰি পিনি খুব ধুনীয়াকৈ ৰেডি কৰি ৰাখি থৈছিলে মানে মই সেইকাৰণে আহি পাই সন্ধিয়া এয়া বনাব লৈছোঁ পিঠা কেইটামান খাম বুলি কাৰণ বিহুৰ আগত নহ'লে বিহুৰ পিছত পিঠা খাই মোৰো বেছি ভাল লাগে কাৰণ বিহুৰ সময়ত ঘৰে ঘৰে যেতিয়া হৈয়ে যায় তেতিয়া আৰু খাই মানে আমনি লাগি যোৱা নিচিনা হৈ যায় সেইকাৰণে মই অলপ আগতীয়াকৈ বনাইছোঁ পিঠাখিনি আৰু ইয়াত গুড় দিয়ে বনাইছোঁ আৰু লগতে নাৰিকল দি দিছোঁ তেল পিঠা এনেদৰে খাই ভাল লাগে মোৰ কিছুমানে চফো দিয়ে চফ দিব পাৰে খাই বেয়া নালাগে ভালে লাগে আনি থোৱা নাছিলে সেইকাৰণে মই দিয়া নাই অকল নাৰিকল বনাইছোঁ আৰু এয়া পিঠাখিনি মই কেইটামান এতিয়া চাহৰ লগত খাবৰ কাৰণে বনাম আৰু কেম্পাছতো সকলোকে বিহু বুলি চাহ একাপ খুৱাই দিম বুলি ভাবিছোঁ সেইকাৰণে আৰু এয়া চাওক নাৰিকলৰ লাড়ু কাৰণে মই পিঠাগুড়ি আৰু চেনিখিনি খুব ধুনীয়াকৈ মাৰি থৈ দিছোঁ পিঠা বনাইছোঁ কেইটামান পিঠা বনালোঁ আৰু সকলোকে দিলোঁ চাহ খোৱালোঁ পিঠা বনাই দিলোঁ তাৰপিছত অলপমান ফ্ৰিজত ৰাখি থৈ দিছোঁ কাৰণ গৰমে গৰমে খাই বেছি ভাল লাগে আৰু নেক্সট দিনাখন যেতিয়া খাবৰ সময়ত বনাই ল'লে আৰু বেছি সোৱাদ লগা হৈ যায় আৰু এনেকুৱা পিঠা লাল চাহৰ লগত বহুত বেছি ভাল লাগে গাখীৰ চাহৰ লগতো ভাল লাগে কিন্তু মই যিহেতু গাখীৰ চাহ নাখাওঁ সেইকাৰণে লাল চাহৰ লগতে খালোঁ আৰু এইফালে নাৰিকলৰ লাড়ু কেইটামানো বনাইছোঁ নাৰিকলৰ লাড়ু কেইটাও খুব ধুনীয়া হৈছে এইবাৰ মোৰ একদম টান হৈছে মানে আগতে কেতিয়াবা ঢিলা হয় কিন্তু এইবাৰ বহুত বেছি ধুনীয়া হৈছে পূৰা টান হৈছে বগা হৈছে বহুত বেছিয়ে ধুনীয়া হৈছে ইমান ডাঙৰ ফুলকবি লাগিছে দেখিছা আমাৰ ঘৰত সেইটো এটা নিজুৰেই থৈ দিয়া আৰু আজি যিহেতু দেওবাৰ গতিকে কিচেন গাৰ্ডেনখনলৈ গ'লোঁ ওপৰতে আমাৰ খুব ধুনীয়া কিচেন গাৰ্ডেন আছে একদম হাৰা ভৰা চব্জি পূৰা ভৰ্তি হৈ আছে আৰু আজি অলপমান ফুলকবি উঠালোঁ বহুত ধুনীয়া ডাঙৰ হৈছে ফুলকবি আৰু লগতে এয়া মূলা আৰু লাই শাক পালেং শাক ধনিয়া এইবিলাকতো আছেই বাৰু এইবিলাক উঠাই থকা হয় আৰু এয়া ফুলকবিখিনি উঠালোঁ কাৰণ মাছৰ লগত খাম বুলি সেইকাৰণে খুব ধুনীয়াকৈ মাছো আনিলে ৰাতিপুৱাই গৈ পিনি মাছ আনিলে আৰু ওলকবি দেখিছানে কিমান ধুনীয়া ডাঙৰ হৈছে বিলাহী লাই শাক পালেং শাক
কেৰেলাও লাগিছে দুই এটা খুব ধুনীয়া কিচেন গাৰ্ডেন হৈছে আৰু ঘৰৰ যেতিয়া চব্জিবিলাক হয় নহয় মানে খোৱাতকৈ মানে চায়ে মানে হেঁপাহ নপলায় ইমান বেছি ভাল লাগে হয়নে নহয় বাৰু মোৰ স্পেচিয়েলি বহুত বেছি ভাল লাগে আৰু দুপৰীয়া যিহেতু এতিয়া বিহুৰ ছিজন গতিকে কাঠালো ওলাই কাঠালো বনাইছোঁ দালিত আৰু এইফালে মাছ বনাইছোঁ ধুনীয়াকৈ ফুলকবি দি আৰু এয়া আমাৰ দুপৰীয়াৰ থালি ৰেডি আৰু এতিয়া যাব লৈছোঁ ভোগালী মেলা চাবৰ কাৰণে এয়া ওলাইছোঁ সন্ধিয়াই লাগিল আৰু সন্ধিয়াৰ সময় হৈ গ'ল আৰু এয়া ভোগালী মেলা চাবৰ কাৰণে যাবলৈ ওলাইছোঁ কি ওলাইছে চাওঁগৈচোন কিন্তু মানে শেষেই হ'ল আজি শেষৰ দিন আছিলে গতিকে বহুত বেছি চাগে বস্তু নাপাম সেইকাৰণে আৰু আমি কিনিম বুলি যোৱাও নাই বাৰু আমি চাবলৈহে গৈছোঁ কাৰণ আমাৰ অলৰেডি পিঠা পনা এইবিলাক ঘৰত আছেই গতিকে আমি কিনিম বুলি যোৱা নাই কিন্তু কি ওলাইছে এইখিনি চাবৰ কাৰণেহে গৈছিলোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি আৰু পেহীয়ে ইয়াৰ পৰা কিনিলে এটা ফুলৰ টাব আৰু লগতে পকা মিঠৈ কিবাকিবি কিনিলে আৰু বেছি বস্তু নাই সেইকাৰণে অকণমান চাই মেলি এয়া ঘৰলৈ ঘূৰি আহিলোঁ আৰু আপোনালোকে চাগে সকলোৱে ভাবি আছে বিহুত মই কি ল'লোঁ হয় নাই গতিকে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ বিহুত মই এবাৰ কি ল'লোঁ একচুৱেলি বিহুত এবাৰ মই চাদৰ মেখেলা লোৱা নাই কাৰণ ইমানেই চাদৰ মেখেলা আছে মানে থ'বলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছে পূৰা এভেইলেবল আৰু সেইকাৰণে মই এতিয়া যিহেতু উইণ্টাৰ ছিজন হয় গতিকে উইণ্টাৰ ছিজনত পিন্ধিব পৰাকৈ বস্তু লৈছোঁ আৰু এটা মই পিন্ধিয়ে আছোঁ বাৰু সেইটো হাইনেক এইটো এটা হাইনেক লৈছোঁ ব্লেক কালাৰ কাৰণ ব্লেক কালাৰটো চবৰ লগতে যিহেতু যায় আৰু এটা লৈছোঁ মই দেখাই আছোঁ ৰ'ব এইটো এটা চুৱেটাৰ লৈছোঁ একদম কালাৰটো ইমান চুইট নহয় দেখিছেনে পাৰ্পল কালাৰত একদম লাইট পাৰ্পল যোনটো মানে সেইটো কালাৰত হয় অলপমান লেভেণ্ডাৰ টাইপ আৰু একদম পূৰা লেভেণ্ডাৰো নহয় তেনেকুৱা টাইপত এইটো লৈছোঁ এইটো 1700 লৈছিলে এইটোত আৰু এইটোত হাইনেকটোত 900 আৰু এইটো হৈছে 1700 আৰু মোৰ এবাৰ বিহু এনেদৰেই গ'ল আপোনালোকে কি ল'লে কেনেদৰে এনজয় কৰিলে কমেণ্টত লিখিবলৈ নাপাহৰিব দেই আৰু এতিয়া অকণমান ৰেষ্ট কৰি লৈছোঁ তাৰপিছত যাম তললৈ খুৰীহঁতে মাতিছে আজি সন্ধিয়া খাবৰ কাৰণে গতিকে তাত আজি খাম সন্ধিয়া আৰু কাইলৈ চাগৈ ঘৰলৈ যাম সেইকাৰণে আজিয়ে মানে খাবলৈ মাতিছে এয়া কাপোৰ কানি সেইকাৰণে খোলাই নাই সলোৱাই নাই গৈ এনেদৰে খাই আহিমগৈ তাৰপিছত আহি পিনিহে একদম পূৰা ৰেষ্ট কৰিম আৰু ৰাতিপুৱা আৰু দৌৰিব লাগিব স্কুলৰ পৰা আহি পিনি আকৌ ঘৰলৈ যাম সেইকাৰণে উৰুকা ঘৰতে উদযাপন কৰা হ'ব বুলি ভাবিছোঁ সেইবাবে আৰু খুৰীহঁতৰ ঘৰলৈ প্ৰথমতে এয়া গৈ পিনে খালোঁ বৰা চাউল চেৰা দিয়া একদম ক্ৰীম দি খালোঁ দৈ দি বহুত বেছি ভাল লাগিলে আৰু তাৰপিছতে এয়া খালোঁ পুৰি আৰু মাংস আৰু লগতে পনীৰ খুব বেছি টেষ্টি আছিলে আৰু আমি খাই বৈ ঘৰলৈ ঘূৰি আহিলোঁ আমি ৰাতি মানে আৰু নাখাওঁ আৰু ইয়াতে খাই দিলোঁ এতিয়া আহি পাই গ'লোহি আৰু কাইলৈ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত উৰুকা আৰু মাঘ বিহুৰ স্পেচিয়েল ভিডিঅ'ত খুব ধুনীয়া এটা ব্লগ হ'বলৈ গৈ আছে ইণ্টাৰেষ্টিং গতিকে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যনছ আপোনালোকে সোনকালে পায় থেংক ইউ লাভ ইউ অল